আমাৰ সংস্কৃতি ৰক্ষা কৰাই হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ পূৰ্বজসকলে যে শিক্ষা দি থৈ গৈছে সেই শিক্ষাত কিবা নহয় কিবা এটা সায়েন্স তাতে লুকাই আছে, साइंटिफिक कारण আছে। नमस्कार खुलुमबाय, वेलकम बैक टू माय यूट्यूब चैनल। प्रिय दर्शकों, आज काती बिहु का दिन है और इस पवित्र दिन में मैं आप लोग को मेरी तरफ से हार्दिक शुभकामना करता हूँ और आशा करता हूँ आप लोग सब ठीक है, मैं भी ठीक हूँ। बात है कि आज हमारा सिरंग डिस्ट्रिक्ट के अंतर्गत बिजनी एग्रीकल्चर जो भी डिपार्टमेंट है, इसके ऑर्गेनाइजेशन में हमारा माननीय DO साहब और माननीय SDO साहब, माननीय सीनियर DO और भिन्न हमारा फील्ड कर्मी व्यक्ति और फील्ड कर्मियों की सहयोगिता में बिजनी के 3 किलोमीटर दूरी में सारागांव 1 नंग बर्मनपारा गांव में एक कार्य बिहु डिपार्टमेंटली मतलब ऑफिशियली एक ऑर्गेनाइज किया है। और यहाँ हमारा माननीय बिजनी 33 नंग समष्टि का जो भी MLA है अजय राय सर, उन्होंने बहुत बढ़िया भाषण दिया है और मैं आप लोगों को ये इसका जो भी मूल्यवान जो भी भाषा है, जो भी मूल्यवान जो भी भाषण है, इसको आप लोगों को सुनाने वाला हूँ, तो आप लोग सुन के जाइए। आज आमार काति बिहु उपलक्षे आमार बिजनी सब डिविजन कृषि विषया सकলৰ উদ্যোগত আৰু আমাৰ সাৰাগাঁৱৰ 1 নং বৰ্মনপাৰা অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ অসমৰ সংস্কৃতি, অসমৰ পৰম্পৰাক ৰক্ষা কৰাৰ কাৰণে যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টা সফল ৰূপ দিয়াৰ কাৰণে সকলোৱে আগুৱাই আহিছে। আমাৰ সংস্কৃতি ৰক্ষা কৰাই হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ পূৰ্বজসকলে যে শিক্ষা দি থৈ গৈছে সেই শিক্ষাত কিবা নহয় কিবা এটা সায়েন্স তাতে লুকাই আছে, साइंटिफिक कारण আছে। সেইকাৰণে আমি সকলোৱে আজি যিখন সভা আছিলে সেই সভাৰ ওচৰত আমি চাকি বন্তি জ্বলোৱাৰ পিছত আমি সকলোৱে খেতি পথাৰত গৈ পেলাই চাকি বন্তি জ্বলাইছোঁ। গোটেই অসমবাসী, গোটেই অসমীয়াই আজি প্ৰতি ঘৰে ঘৰে নিজৰ পথাৰখনত যদি ক'ৰবাৰ হয়তো খেতি পথাৰ নাইও কিন্তু ঘৰৰ চকে কোণাত হ'লেও তেওঁলোকে কিন্তু চাকি জ্বলাইছে। একমাত্ৰ উদ্দেশ্য এটাই যে বিভিন্ন সময়ত খেতি পথাৰত চাকি জ্বলোৱাৰ উদ্দেশ্য হৈছে খেতি পথাৰত এইটো সময়ত যেহেতু বিভিন্ন পোক পৰুৱাই খেতি পথাৰ ধ্বংস কৰে, নষ্ট কৰে, তাৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমাৰ এই চাকি বন্তি জ্বলোৱা হয়। আৰু আমাৰ ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি পেলাই, যেহেতু আমি কাতি বিহু বুলি কোৱাৰ লগে লগে আমি সকলোৱে কঙালী বিহু বুলিও জানো, মানে এইটো সময়ত সকলোৰে আমাৰ বিশেষকৈ কৃষকসকলৰ ঘৰত মানে সকলো বস্তুৱে লাহে 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 কমি থাকে। তাৰপিছত আমি যেতিয়া আমাৰ নতুনকৈ আকৌ ধান আমি চপাই আনো তেতিয়া হয়তো সকলোৰে ভঁৰাল ভৰ্তি হৈ থাকে, কিন্তু এই সময়টোত সকলোৰে অভাৱ অলপ হ'লেও থাকে। সেইকাৰণে যাতে কেতিয়াও অভাৱ নহয় তাৰ কাৰণে সকলোৱে আমাৰ বিশেষকৈ অসমবাসীয়ে বা গোটেই ভাৰতবাসীয়ে এই সময়ত বা আজিৰ দিনটো ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যে যাতে আমাৰ ভঁৰাল কেতিয়াও হয়তো খালী নহয়, সদায় যাতে ভৰি থাকে সেই আশাই কৰে। আৰু আমাৰ সমাজত যিমান হয়তো তেনেকুৱা বেয়া বস্তু আছে বা কোনো ধৰণৰ যেনেকৈ আমি 2 বছৰ আগতে আমি কৰোনা মহামাৰীয়ে বিভিন্নভাৱে ৰূপ লৈ আমাৰ সমাজখনক ধ্বংস কৰিছে, যাতে তেনেকুৱা কোনো মহামাৰীয়ে ধ্বংস কৰিব নোৱাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনায়। সেয়ে হৈছে আমাৰ কাতি বিহুৰ মূল উদ্দেশ্য। तो गाइस, मेरा वीडियो कैसा लगा? अगर अच्छा लगे तो लाइक करो, शेयर करो और नया है तो सब्सक्राइब करो। तो आज का वीडियो इतना ही है। तो हैप्पी काति बिहु टू ऑल ऑफ यू गाइस। सी यू नेक्स्ट वीडियो।